এটা কথা আপোনালোক সকলোকে মই কৈ দিব বিচাৰিছোঁ, যিহেতু ভাই মোৰ ওচৰত ভাই আছে, অনিশ ভাই। তো অনিশ ভাইৰ এতিয়া বয়স হৈছে, ভাই তোৰ কিমান হৈছে? 19 বছৰ, মানে 18 বছৰ পাৰ হৈছে। মানে ভাই এতিয়া পলিটিক্সৰ পূৰা পাৰ্ট হৈ গৈছে, মানে গম পায়নে নাই? পলিটিক্সৰ পাৰ্ট হ'বলৈ হ'লে মানুহৰ 18 বছৰ হ'ব লাগিব আৰু ভোটাৰ লিষ্টৰ নাম সন্নিৱিষ্ট হ'ব লাগিব। 18 বছৰ হৈ গ'ল ভাই, ভোটাৰ লিষ্টৰ নামো আছে। এতিয়া ভাই কি হ'ল, গাঁও সভাৰ মেম্বাৰ হয়, জানে নাই? গাঁও সভাৰ মেম্বাৰ হয়। গাঁও সভাৰ মেম্বাৰ হ'বলৈ হ'লে আপোনাৰ 18 বছৰ হ'ব লাগিব আৰু লগতে ভোটাৰ লিষ্টৰ নাম হ'ব লাগিব। এতিয়া ভাই গৈ পেলাই নিজৰ গাঁৱৰ ৰাস্তা পদূলিত কি বিকাশ, যি বস্তুত মানে ই দেখিছে ডেভেলপমেণ্ট হোৱা নাই, সেই বস্তুৰ নামটো গৈ উত্থাপন কৰিব পাৰিব। এনেকৈ ভাইয়ে গাঁও সভাৰ পাৰ্মানেণ্ট মেম্বাৰ হিচাপে আজি এই যেতিয়াৰ পৰা মানে 18 বছৰ পাৰ হ'ল, তেতিয়াৰ পৰা ভিউৱাৰ্ছ আপোনালোক সকলোৰ কাৰণে এইটো এটা এৱাৰনেছমূলক ভিডিঅ' আছিলে। যিহেতু আপোনালোক সকলো যিসকলে 18 বছৰ ওপৰত হ'ব, আপোনালোক প্ৰত্যেকজনে গাঁও সভাৰ মেম্বাৰ হয় আৰু আপোনাৰ অধিকাৰ আছে গাঁও সভাত আপোনাৰ নিজৰ মত, আপোনাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে। এইটো আছিলে। ভাইয়ে কি দেখাই দিয়ে মোৰ কাৰণে কিবা এটা ভাল আছে বুলি কৈছে। এইটো ইউটিউব চেনেল পঞ্চায়ত আপডেট। হয়, আপোনালোকে চাই কিনে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। যদি 1500 ছাবস্ক্ৰাইব তেতিয়া হ'বই। থেংক ইউ। ভাই মোৰ কাৰণে ইমান কৰিছে, আপোনালোকে ভাইয়ে যি মৰম দিছে, মই আশা কৰিছোঁ আপোনালোক প্ৰত্যেকে এই মৰমটো মোলৈ যাচিব। যিহেতু মই এতিয়া মোৰ ইনিচিয়েল ষ্টেজ হয়, আপোনালোক সকলোৰে মৰম, সহায় সহযোগিতা কাম কৰিছোঁ। ধন্যবাদ।